তেওঁ মাদ্ৰাছৰ তিৰুতানী নামৰ ঠাইত জন্ম হৈছিল। তেওঁৰ দেউতাকৰ নাম আছিল সৰ্বেপল্লী গোস্বামী আৰু মাতৃৰ নাম আছিল সমুলাই। ৰাধাকৃষ্ণৰ প্ৰাথমিক শিক্ষা তেওঁ নিজৰ গাঁৱতে প্ৰাথমিক বিদ্যালয়ত 5 বছৰলৈকে তেওঁ তিৰুতানীত আদৰ্শ কৰিছিল। ইংৰাজী 1909 চনত তেওঁ প্ৰাথমিক শ্ৰেণীৰ সন্মানসহ BA পৰীক্ষাত উত্তীৰ্ণ হয়। বিশ্ববিদ্যালয়ৰ ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণৰ জন্ম হৈছিল 1888 চনৰ 5 ছেপ্টেম্বৰ তাৰিখে। তেওঁৰ জন্ম হোৱা ঠাইখনৰ নাম আছিল মাদ্ৰাছ নামৰ ঠাইত জন্ম হৈছিল। তেওঁ কৈছিল যে মোৰ জন্মদিনটো শিক্ষক দিৱস হিচাপে পালন কৰক। তেওঁৰ মৃত্যু হৈছিল 1975 চনৰ 17 এপ্ৰিল হৈছিল। সীতাৰাম ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণ আছিল এজন দ্বিতীয়গৰাকী ৰাষ্ট্ৰপতি